নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি নতুন ভিডিঅ' এটা এইটো ৰেচিপি ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। ৰেচিপি ভিডিঅ'টো তাকে আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ইণ্ট্ৰ'টো দি লৈছোঁ আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু ভিডিঅ'টো চাই ভাল পালে সকলো লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি কি ৰুমত এনেই আছিলোঁ, অফিচ গ'লোঁ, অফিচৰ পৰা আহি পিনি তাৰপৰা কি কৰোঁ কি নকৰোঁকৈ এতিয়া তাইও আহি আছে এতিয়া ভিডিঅ' এটা বনাওঁ। তাই গ'লে বোলে এনেকৈ ৰেচিপি এটা বনাওঁ, তাকে বনাওঁ বুলি ভাবিছোঁ। আজি মাছেই বনাম, মাছৰ ৰেচিপি এটা দেখাম। চবেই বনাই থকা মাছ, কোনেনো বনায়ে থাকে চবেই। তথাপিও আমি কেনেকৈনো বনাওঁ আজি সেইটো দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'ত চাব শেষলৈকে, চাই ক'ব কি কেনেকুৱা হয়, কি কেনেকৈ বনালে ভাল হয়, কেনেকুৱা কি হয়। চবেই সেনেকৈ বনায় আৰু সেইটোৱে আৰু বনাব চেষ্টা কৰোঁ। ব'লক ভিডিঅ'টো চাব শেষলৈকে, ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া। ব'লক। এই বিলাহী ৰেডি হৈছে, মাছ এয়া কচ মাছ, বিলাহী, পিঁয়াজ কাটি আছে, এইখিনি ধনিয়াটো কি মান ধনিয়াটো এনেকৈ পিঁয়াজটো কাটি আছে। এতিয়া এনেকৈ পিঁয়াজ কাটিলে চকু পানী ওলায়। পিঁয়াজে মানুহক কন্দুৱায়, সেইটো পিঁয়াজৰ ভাল লক্ষণ, মানুহক কন্দুৱাব পাৰে। বিলাহী, আলু, জলকীয়া, পিঁয়াজ, এইফালে মাছ, এইফালে এইটো মান ধনিয়া, আমাৰ লোকেল ধনিয়াটো। তাৰপিছত ইয়াত জলকীয়া এটাও আছে হপায়। এতিয়া এইখিনি বনোৱা হ'ব, চাই থাকক ভিডিঅ'টো। বনোৱাখিনি দেখুৱাম। এইটো এতিয়া নতুনকৈ আকৌ এইটো ঔটেঙা এড কৰা হৈছে আৰু এইটো আপোনাৰ আদা নহৰু পেষ্ট এইটো বনাই লোৱা হৈছে। এতিয়া বনাওঁ, আপোনালোকক দেখুৱাম, চাওক। এতিয়া মাছ চৌত দিম আমি। মাছ ফ্ৰাই হৈ আছে এতিয়া। এইটো তেলত মাছটো দি তাৰপিছত জুইটো অলপ কমাই এনেকৈ দিব লাগে। তাৰপৰা অলপ সময় থৈ দিব লাগিব, নহ'লে এতিয়া লৰাই দিলে এইটো ভাগি যাব। সেইটো কাৰণে অলপ সময় এনেকৈ দিব লাগিব। থাকক, এইটো লৰাই দিলে ভাগি যাব। সেইটো কাৰণে এতিয়া লৰাব নালাগে, অলপ সময় থৈ দিব লাগে। এইটো মাছ ভজা তেলতে এতিয়া পিঁয়াজ দিয়া হৈছে। পিঁয়াজটো দি এনেকৈ লয়, তাৰপৰা কি দিবা তাৰপিছত জলকীয়া, আদা নহৰু অলপ, গোটেইখিনি নহয় অলপ দিয়া আছে। তাৰপৰা আৰু এইটো মাছ ফ্ৰাইটো আৰু এইটো অলপ পটল ফ্ৰাই কৰি ল'লোঁ। তাৰপৰা এতিয়া ইয়াত এইটো হালধি দিছে এতিয়া। হ'ব, পিছত এইখিনি এটা এটাকৈ দিয়া হ'ব। তাৰপৰা হেৰি কৰি এনেকৈ বনোৱা হয়। এইখিনি জানেই আপোনালোকে, আৰু কিনো দেখাম এইখিনি। চবেই জানেই এইবোৰ মাছ বনাবলৈ কেনেকৈ। আমি আজিনো কেনেকৈ বনাইছোঁ তাকে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে জনাব কেনেকুৱা হৈছে খাই পিনি কম বাৰু, কিন্তু বনোৱা ষ্টাইলটো কেনেকুৱানো পাইছে সেইটো জনাব। এতিয়া নিমখ দিছে, নিমখটো পৰিমাণ অনুসাৰে নিজে দিব লাগে আৰু। ইয়াত আলু দিয়া হ'ল, তাৰপৰা এতিয়া পানী দিম এতিয়া। এয়া পানীটো এনেকৈ জোখত দিব লাগে আৰু। আমিতো দুটা মানুহে কমকৈ বনাম ন, সেইকাৰণে পানীটো অলপ কম। বস্তুবোৰ পৰিমাণটো অলপ কমকৈ লৈছোঁ। খাটাং খুটুং শব্দ ওলাইছে, শুনিছে চাগে। এতিয়া ঔটেঙা দিব লৈছে। এয়া ঔটেঙা
ঔটেঙাখিনি এই ঔটেঙাখিনি মজাকৈ দি দিছে। তাৰপিছত লৰাই দিছে আৰু লৰাই দিব লাগিব এনেকৈ। কেনেকৈ লৰাই আৰু সেইটো নিজৰ কথা। এনেকৈ লৰাই দিছোঁ আৰু হয় নহয়? এনেকৈ বক 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 বককৈ উতলিছে। এয়া অকণমান জালুকৰ গুড়ি দিছে ইয়াত। তাৰপিছত আৰু কি দিবা, এইটো ৰেড চিলি অলপ, বেছি নাখাওঁ আমি ৰেড চিলিটো, পেট বেয়া হয়। ৰেড চিলি বেছি খাবই নালাগে, ৰেড চিলি বেছি খালে পেট গণ্ডগোল হ'বই আৰু। আমি বেছি হেৰি নোখোৱা মানুহ ন, মছলা চছলা বেছি নাখাওঁ ন। এইটো মাছ দিছে এতিয়া, মাছখিনি মাছ কিবা বেঙেনা বেঙেনা লাগিছে। मछली दे रहा है। ओके মাছ এতিয়া এনেকৈ লৰাই দিছে। লৰাই দিব, লৰাই দি কিমান মিনিটমান এনেই থবা, 1-2 মিনিটমান এনেকৈ দি ঢাকোন দিবানে, ঢাকোন দি পিনে হেৰি কৰিব লাগিব, ৰাখি দিব লাগিব। তাৰপিছত এইটো ৰেডি হৈ যাব ন, খাব পৰা হৈ যাব। এই এতিয়া ঢাকোন আহি গ'ল। ঢাকোনখন কি আধা এনেকৈ খুলি দিছে যে? নহ'লে পানীটো তাত পৰি যাব, সেইটো কাৰণে বোলে এনেকৈ খুলি দিব লাগে বোলে। এইটো এটা আজি নতুনকৈ শিকিছোঁ বাৰু মই। এইটো এতিয়া ভাতটো এনেকৈ বাঢ়ি দিয়া হ'ল। আৰু এয়া এইটো চাটনিটো কি বনালা? ক'ত ডাঙৰকৈ কোৱা? বুট জলকীয়া আৰু ধনিয়া চাটনি, মাছ এইটো ফ্ৰাই, পটল নিম্বু বিলাহী। আজি এখন বেলেগ থালি বনিছে আমাৰ। পিঁয়াজ, এয়া মাছ। এইখনে আমাৰ আজি থালি। এইফালে চাটনি, মাছৰ আঞ্জা, বিলাহী, পিঁয়াজ, এইফালে পটল, মাছ ফ্ৰাই, ভাত, নেমু, জলকীয়া, ধনিয়া। এয়া বেছি নহয়, সৰুকৈ আৰু যিমানখিনি পাইছোঁ সিমানখিনি আৰু। আমি সৰু মানুহ ন, সৰু বস্তুতে আমাৰ সুখ, এইবোৰতে আমি সুখবোৰ বিচাৰি লওঁ। এয়া আমি খাবলৈ বহিছোঁ এতিয়া, খাই লওঁ আৰু। এয়া ধৰিছোঁ আৰু এয়া কাঁহীত হাত দিলোঁ, তাৰ খাই লওঁ, খাই লৈ আকৌ লগ পাই আছোঁ বাৰু। ভাত পানী খাই মেলি আজৰি এতিয়া কিন্তু ক'ব লাগিব মাছটো বহুত টেষ্টি হৈছিলে, খাই বহুত ভাল লাগিলে, খাই দিলোঁ। ভাতো অলপ বেছি খাই দিব পাৰিলোঁ আজি, বহুত ধুনীয়া হৈছে। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। মানে এতিয়াতো ৰাতি হৈ গ'ল, এতিয়া ৰাতিহে বনাইছিলোঁ আমি যিটো। এতিয়া শুই যাওঁ আৰু, খাই বৈ ল'লোঁ, খাই বৈ এতিয়া আজৰি। আৰু এনেকৈ কেতিয়াবা বনাই চাব আপোনালোকে, খাই চাব কেনেকুৱা পায় জনাব। আৰু মোৰ কিন্তু খাই বহুত ভাল লাগিলে। এতিয়া আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু শেষত আকৌ এবাৰ কৈছোঁ, নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু সেয়াই আৰু দিয়ক, বাই বাই।